নমস্কাৰ আজি আমি থাইৰয়ডৰ ডিজৰ্ডাৰ বিষয়ে আলোচনা কৰিম। থাইৰয়ড ডিজৰ্ডাৰ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মেটাবলিক ডিজৰ্ডাৰ। প্ৰথমটো হৈছে ডায়াবেটিছ। বহুতো সময়ত বহুতো লোকে থাইৰয়ড আছে নাই হৈছে নাই হোৱা এনেকুৱা ধৰণৰ আলোচনা কৰা দেখা যায়, কিন্তু এনেকুৱা কোনো কথা নাই। সকলো মানুহৰে থাইৰয়ড গ্লেণ্ডটো আছে, আপোনাৰো আছে, মোৰো আছে। কিন্তু যদি থাইৰয়ড গ্লেণ্ডৰ পৰা বেছিকৈ চিক্ৰেশ্যন হয় তেনেহ'লে বেলেগ এটা ধৰণৰ বেমাৰ হয় যাক হাইপাৰথাইৰয়ডিজম বুলি কোৱা হয়। আৰু যদি থাইৰয়ড হৰমনবিলাক কমকৈ চিক্ৰেশ্যন হয় তেনেহ'লে তাক হাইপ'থাইৰয়ডিজম বুলি কোৱা হয়। আজি আমি হাইপ'থাইৰয়ডিজমৰ বিষয়ে আলোচনা কৰিম। হাইপ'থাইৰয়ডিজম হয় কি, ইয়াৰ লক্ষণসমূহ কি কি কাৰণত হাইপ'থাইৰয়ডিজম হ'ব পাৰে, কোনবিলাক খাদ্য আমি বাচিব লাগিব, কোনবিলাক খাদ্য আমি খাব পাৰিম, আৰু ইয়াৰ ট্ৰিটমেণ্ট কেনেকৈ কৰা হয়। থাইৰয়ড হৰমন যদি আমি গ্ৰহণ কৰোঁ তেনেহ'লে এই হৰমনবিধ গ্ৰহণ কৰাৰ সময়ত আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়, এই সকলোবিলাক আমি সামৰি ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক বেছি সময় নষ্ট নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। থাইৰয়ড হৈছে এটা গ্লেণ্ড বা গ্ৰন্থি। ই আমাৰ ডিঙিৰ এই অংশত থাকে। থাইৰয়ড গ্লেণ্ডৰ ওজন হৈছে 15 পৰা 20 গ্ৰাম, আৰু এই থাইৰয়ড গ্লেণ্ডৰ পৰাই থাইৰয়ড হৰমন ৰিলিজ হয়। দুবিধ থাইৰয়ড হৰমন আমি দেখিবলৈ পাওঁ। এবিধ হৈছে T3 আৰু আনটো হৈছে T4। T3 হৈছে এক্টিভ হৰমন। এতিয়া কথাটো হৈছে যে এই হৰমন দুবিধক কিয় T3 বা T4 হিচাপে নামাকৰণ কৰা হৈছে। T3 এইকাৰণে কৰা হৈছে যে ইয়াত আয়ডিনৰ 3টা এটম থাকে, আৰু T4 এইকাৰণে কোৱা হয় যে ইয়াত আয়ডিনৰ 4টা এটম থাকে। আৰু এটা হৰমন আছে TSH, থাইৰয়ড ষ্টিমুলেটিং হৰমন। এই হৰমনবিধ ৰিলিজ হয় ব্ৰেইনৰ এটা অংশৰ পৰা, পিটুইটাৰী গ্লেণ্ড বুলি কোৱা হয়, এণ্টেৰিয়ৰ পিটুইটাৰী গ্লেণ্ড। ইয়াৰ পৰা এই TSH হৰমনটো ৰিলিজ হয়, আৰু এই হৰমনটোৰ কাম হৈছে যে যদি বডিত থাইৰয়ড হৰমনৰ প্ৰডাকশ্যন কমকৈ হৈছে তেনেহ'লে ই থাইৰয়ড গ্লেণ্ডক ষ্টিমুলেট কৰিব যাতে বেছি পৰিমাণৰ T3 আৰু T4 বডিত ৰিলিজ হয়। আৰু যদি আমাৰ শৰীৰত T3 আৰু T4 এমাউণ্টটো বেছিকৈ থাকে তেনেহ'লে TSHৰ চিক্ৰেশ্যনটো কমি যাব, যাতে শৰীৰে আমাৰ থাইৰয়ড গ্লেণ্ডে বেছিকৈ যাতে থাইৰয়ড হৰমন চিক্ৰেশ্যন কৰিব নোৱাৰে। এতিয়া আহোঁ থাইৰয়ড হৰমন আমাৰ শৰীৰত কিয় লাগে। ই আমাৰ গ্ৰ'থ আৰু ডেভেলপমেণ্টত সহায় কৰে। থাইৰয়ড হৰমনৰ অভাৱ হ'লে আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। আমাৰ শৰীৰৰ পাচন প্ৰক্ৰিয়াত ইয়াৰ এটা ডাঙৰ ৰোল আছে। কাৰ্বহাইড্ৰেট মেটাবলিজম, ফেট মেটাবলিজম, প্ৰটিন মেটাবলিজম, এই সকলোবিলাকত ই সহায় কৰে। ই আমাৰ শৰীৰৰ তাপমাত্ৰা কণ্ট্ৰল কৰি ৰাখে। থাইৰয়ড হৰমন যদি অভাৱ হয় তেনেহ'লে আমাৰ নাৰ্ভাছ ছিষ্টেমৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে আৰু মেণ্টেল ৰিটাৰ্ডেশ্যন হ'ব পাৰে। ই আমাৰ প্ৰজনন ক্ষমতাৰ বাবেও প্ৰয়োজন হয়। থাইৰয়ড হৰমনৰ অভাৱৰ ফলত ৰক্ত কণিকাসমূহৰ ভালদৰে প্ৰডাকশ্যন নহ'ব পাৰে। থাইৰয়ড হৰমনে আমাৰ ব্লাড প্ৰেছাৰৰ ওপৰতো প্ৰভাৱ পেলায়। থাইৰয়ড গ্লেণ্ডৰ পৰা যদি থাইৰয়ড হৰমন কমকৈ ৰিলিজ হয় তেনেহ'লে তাক আমি হাইপ'থাইৰয়ডিজম বুলি কওঁ। এই বিষয়ে আপোনালোকক মই আগতে কৈছিলোঁ, কিন্তু ইয়াৰ লক্ষণসমূহনো কি? ওজন বাঢ়ি যোৱা, ভোক নলগা, কনষ্টিপেশ্যন, ঠাণ্ডা বেছিকৈ লগা, ড্ৰাই স্কিন, লেজিনেছ, খুব সঘনে ভাগৰ লগা, ডিঙি ফুলি যোৱা আদিবিলাক হৈছে এই বেমাৰৰ লক্ষণ। ইয়াৰ লগতে চুলি পাতল হোৱা, চুলি সহজতে ছিগি যোৱা বা সৰা, ভইচটো চেঞ্জ হ'ব পাৰে, মানুহজনৰ মাতটো হঠাতে চেঞ্জ হৈ যাব পাৰে। ইয়াৰ উপৰিও ডিপ্ৰেশ্যন, এনজাইটি, মানুহজন কেতিয়াবা খিংখিঙীয়া ধৰণৰ হ'ব পাৰে, তেওঁৰ ৰক্তহীনতা হ'ব পাৰে, ভৰি ফুলিব পাৰে, এইবিলাকো থাইৰয়ড হৰমনৰ ডেফিচিয়েঞ্চিৰ লক্ষণ। ইয়াৰ উপৰিও মহিলাসকলৰ মাহেকীয়াৰ প্ৰব্লেম হ'ব পাৰে। কেতিয়াবা খুব বেছিকৈ মাহেকীয়া হ'ব পাৰে, নহ'লে মাহেকীয়া কমি গৈ একেবাৰে বন্ধ হ'ব পাৰে। ইয়াৰ উপৰিও পুৰুষ মহিলা দুয়োজনৰ ক্ষেত্ৰতে ইনফাৰ্টিলিটিও প্ৰব্লেম হ'ব পাৰে। হাইপ'থাইৰয়ডিজম যদি জন্মগত হয় তেনেহ'লে কোনবিলাক লক্ষণে দেখা দিব? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, কাৰণ বেবী জন্ম হোৱাৰ পাছত যেতিয়া হাইপ'থাইৰয়ডিজম হয় বহুতো সময়ত আনন'টিছ থাকি যায়। যদি আপুনি ভালকৈ বেবীক চায় তেনেহ'লে বা ডক্টৰে যদি ভালকৈ পৰীক্ষা কৰে তেনেহ'লে ইয়াক ধৰা পেলাব পৰা যায়। জন্মৰ পাছত বেবীৰ এক্টিভিটিবিলাক খুব শ্ল' হয়। মাতৃয়ে যেতিয়া গাখীৰ খুৱায়, গাখীৰ খুৱাওঁতে ডিফিকাল্টি ফেচ কৰে। ইয়াৰ উপৰিও জন্মৰ এদিন বা দুদিনৰ পাছত বেবীৰ
জণ্ডিছ হ'ব পাৰে, স্কিন খুব শুকান হয়, আৰু ইয়াৰ পাছত দাঁত ওলাওঁতে অলপ পলম হ'ব পাৰে, আৰু নৰ্মেল ল'ৰা ছোৱালীৰ তুলনাত উচ্চতাটো সমবয়সৰ যেতিয়া আমি ল'ৰা ছোৱালীৰ লগত তুলনা কৰোঁ উচ্চতাটো কম হয়, যাক আমি ডুৱাৰ্ফিজম বুলি কওঁ। ইয়াৰ উপৰিও যদি জিভাখন চোৱা যায়, বেবীৰ জিভাখন নৰ্মেল বেবীতকৈ অলপ ডাঙৰ হয়। হাইপথাইৰয়ডিজমৰ কাৰণবিলাক কি কি? থাইৰয়ড হৰমন প্ৰস্তুত কৰিবৰ বাবে থাইৰয়ড গ্লেণ্ডক আয়োডিনৰ প্ৰয়োজন হয়। সেয়েহে যদি আয়োডিন ডেফিচিয়েঞ্চি হয় তেনেহ'লে হাইপথাইৰয়ডিজম হ'ব। আমাৰ দেশত ভাৰত চৰকাৰে 2006 চনৰ পৰাই খোৱা নিমখত যদি আয়োডিন নাথাকে তেনেধৰণৰ খোৱা নিমখ বজাৰত বিক্ৰী কৰাটো বন্ধ কৰি দিছে। সেয়েহে এতিয়া আমি বজাৰত যিবিলাক খোৱা নিমখ পাওঁ সেইবিলাক সকলোবিলাকে হৈছে আয়ডাইজ চল্ট, আৰু যিহেতু আমি আয়ডাইজ চল্ট বা নিমখ আমি সকলোৱে খাওঁ, সেইকাৰণে আয়োডিন ডেফিচিয়েঞ্চিৰ ফলত আমাৰ হাইপথাইৰয়ডিজম হোৱাটো সম্ভাৱনা একেবাৰে ক্ষীণ। ইয়াৰ উপৰিও কিছুমান অটোইমিউন ডিজিজৰ কাৰণেও হাইপথাইৰয়ডিজম হ'ব পাৰে, যেনেকৈ হাচিমটোছ থাইৰয়ডাইটিছ, গ্ৰেভ ডিজিজ আদি। অটোইমিউন ডিজিজ বুলি এইকাৰণে কোৱা হয় কাৰণ আমাৰ ইমিউনিটিয়ে আমাৰ থাইৰয়ড গ্লেণ্ডটোক এটেক কৰি থাকে, আৰু ইয়াৰ ফলত হাইপথাইৰয়ডিজম হয়। ইয়াৰ উপৰিও কেতিয়াবা জন্মগতভাৱে হাইপথাইৰয়ডিজম হ'ব পাৰে, যেনেকৈ থাইৰয়ড এজেনেচিছ, মানে থাইৰয়ড গ্লেণ্ডটো ভালকৈ ডেভেলপেই নহয়, ইয়াৰ ফলত বেবীৰ থাইৰয়ড হৰমন প্ৰডাকশ্যন কমি যায়। ইয়াৰ উপৰিও TSH হৰমনৰ লেভেল যদি বডিত কমকৈ থাকে, ইয়াৰ ফলতো হাইপথাইৰয়ডিজম হ'ব পাৰে। আৰু এটা কাৰণ হৈছে থাইৰয়ড হৰমনৰ ৰেজিষ্টেঞ্চ। আমাৰ শৰীৰত থাইৰয়ড হৰমনৰ পৰিমাণটো নৰ্মেল থকাৰ পাছতো কিন্তু ই ভালদৰে কাম কৰিব নোৱাৰা হয়, যাক আমি ৰেজিষ্টেঞ্চ বুলি কওঁ। ইও এটা কাৰণ। কিছুমান ঔষধেও হাইপথাইৰয়ডিজম কৰিব পাৰে। ইয়াৰ উপৰিও কোনো ৰোগৰ বাবে যদি থাইৰয়ড গ্লেণ্ডটো ৰিমুভ কৰা হয় বা থাইৰয়ড গ্লেণ্ডৰ ওপৰত যদি কোনো ৰেডিয়েশ্যন দিবলগীয়া হয়, ইয়াৰ ফলতো হাইপথাইৰয়ডিজম হ'ব পাৰে। এতিয়া আমি খাদ্যৰ কথালৈ আহোঁ। বহুতো সময়ত বহুতো লোকে কুৱেশ্যন কৰে যে কোনবিলাক খাদ্য তেওঁলোকে এভইড কৰিব লাগিব, কোনবিলাক খাদ্য তেওঁলোকে খাব পাৰিব। এটা কথা আপোনালোকে মনত ৰাখিব, যদি আপোনালোকে ডক্টৰৰ পৰামৰ্শ অনুযায়ী থাইৰয়ডৰ বাবে ঔষধ সেৱন কৰি আছে তেনেহ'লে খাদ্য বেছি বাচিব নালাগে। চয়াবিন অইল মানে ৰিফাইন অইলৰ কথা কৈছোঁ। ইয়াৰ উপৰিও বন্ধাকবি, ফুলকবি, ব্ৰকলি, ছালগুম, ৰঙা বাদাম এইবিলাক আপোনালোকে যিমান পাৰে কমকৈ খাব। চয়াবিন আৰু চয়াবিন অইল যিবিলাক ৰিফাইন অইল আছে, এইবিলাকে আমাৰ থাইৰয়ড হৰমনটো এবজৰ্পশ্যনত বাধা দিয়ে। সেইকাৰণে এই দুবিধ বস্তু আপোনালোকে যিমান পাৰে কমকৈ খাব। বাকীবিলাক বস্তু কিন্তু যিহেতু আমি খাবই লাগিব, এইবিলাক নাখালে আমাৰ বহুতো নিউট্ৰিয়েণ্টছৰ ডেফিচিয়েঞ্চি হ'ব, আপোনালোকে সেইবিলাক খাব। মই আপোনালোকক বন্ধ কৰিবলৈ কোৱা নাই। থাইৰয়ড হৰমন কিন্তু আপোনালোকে লগত লৈ থাকিব লাগিব। অকল এই খাদ্য কেইবিধ বন্ধ কৰিলে আপোনাৰ থাইৰয়ড হৰমনৰ লেভেল কেতিয়াও নৰ্মেলাইজ হ'ব নোৱাৰে। কোনবিলাক খাদ্য আমি খাব লাগে? ফল মূল, ড্ৰাই ফ্ৰুটছ, অলিভ, নহৰু, জালুক আদিয়ে হাইপথাইৰয়ডিজম হোৱাত বাধা দিয়ে। ইয়াৰ উপৰিও ড্ৰাই ফ্ৰুটছত গেলিক এচিড থাকে, যি এক এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী এজেণ্ট হিচাপে কাম কৰে, আৰু ই হাইপথাইৰয়ডিজমত হেল্পফুল হয়। ভিটামিন চি, ভিটামিন ইও এণ্টিঅক্সিডেণ্ট, সেইকাৰণে আমি ভিটামিন চি আৰু ই এই দুবিধ ভিটামিন হাইপথাইৰয়ডিজম হ'লে ল'ব লাগে। ইয়াৰ উপৰিও সাগৰীয় মাছত প্ৰচুৰ পৰিমাণে আয়োডিন পোৱা যায়, সেইকাৰণে যদি পৰা যায় সাগৰীয় মাছো আমি সেৱন কৰিব লাগে। হাইপথাইৰয়ডিজম হ'লে ডক্টৰে আপোনালোকক থাইৰয়ড হৰমন সেৱন কৰিবলৈ দিয়ে। প্ৰশ্নটো হয় যে এই থাইৰয়ড হৰমনৰ টেবলেট আমি খোৱাৰ আগত খাম নে খোৱাৰ পাছত খাম? আপোনালোকে এইটো কথা মনত ৰাখিব, সদায় খালী পেটত থাইৰয়ড হৰমনৰ টেবলেট গ্ৰহণ কৰিব লাগে। কাৰণ খাদ্য যদি আমাৰ পেটৰ ভিতৰত থাকে বা আমি খোৱাৰ পাছত যদি হৰমনবিধ লওঁ তেনেহ'লে ইয়াৰ এবজৰ্পশ্যনত ই বাধা দিয়ে। সেইকাৰণে খালী পেটত খাব লাগে। খালী পেটত খালে থাইৰয়ড হৰমনৰ এবজৰ্পশ্যন মেক্সিমাম হয়। দ্বিতীয় প্ৰশ্নটো হৈছে, যদি থাইৰয়ড হৰমনৰ লগত বা থাইৰয়ডৰ টেবলেটৰ লগত আমি যদি অন্য কোনো ঔষধ খাবলগীয়া হয় তেনেহ'লে কেনেকৈ খাম? একেলগে খাম নে দুয়োটা ঔষধৰ মাজত ব্যৱধান থাকিব লাগিব? উত্তৰটো হৈছে থাইৰয়ড হৰমন খোৱাৰ এটলিষ্ট 1 ঘণ্টাৰ পাছত আপোনালোকে বাকীবিলাক ঔষধ খাব, তেতিয়াহে থাইৰয়ড হৰমনৰ ঔষধটোৱে কাম কৰিব। আজি ইয়াতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে হাইপথাইৰয়ডিজমৰ বিষয়ে বহুতো কথা জানিব পাৰিলে। এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিম। আপোনালোক স্বাস্থ্যৱান হৈ থাকক, হেল্ডি হৈ থাকক।